ৰেচন কাৰ্ড আছে সিমান মানুহে এইবাৰ অৰুণোদয় পাব তাৰমানে ৰেচন কাৰ্ডখন দিলো চাউলো বিনা পইচাত পালো মেডিকেলৰ ট্ৰিটমেণ্টটো বিনা পইচাত হ'ল লগতে অৰুণোদয়ও আমি 1250 টকা 10 তাৰিখে বেংকৰ একাউণ্টত পুটুং কৰি সোমাই যাব লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে বাপৰে সবে কৰিছে আচ্ছা ফটোটো উঠিলে না নাই ফটো উঠা কাম শেষ তেতিয়া হলে আপোনালোকক মই লাখপতি বাইদেউৰ আঁচনিটোৰ বিষয়ে 2 মিনিট মই আপোনালোকক বুজাই দিওঁ এই আঁচনিটো বহুত ভাল আঁচনি প্ৰথমতে আপোনালোকৰ জুনে জুনে ফৰ্ম ফিল আপ কৰিলে জুনে জুনে ফটো উঠিলে তেওঁলোকৰ বেংক একাউণ্টত মই পুটুং কৰি 10,000 টকা সোমাই দিম ঠিক আছে এতিয়া এই 10,000 টকাটো আৰম্ভণি 10,000 টকাটো শেষ নহয় বোলে একবাৰ 10,000 দিলে আৰু কাম শেষ হেতু নহয় মোক এতিয়া কথা এটা কওকচোন এই 10,000 টকাটো পোৱাৰ লগে লগে টকাটো গিৰিয়েকক কোনে কোনে দি দিব নিদিয়ে গিৰিয়েক বিলাকে বিজেপিক ভোট দিব নে নিদিয়ে দিব হা টানি আনি দিয়াব বাপৰে মহিলাই গিৰিয়েকক টানি আনি হলো দিয়াবই ঠিক আছে কিন্তু মই এটা ভাল বুদ্ধি শিকাই দিওঁ টানি আনিটো দিব পাৰি কিন্তু আৰু এটা ভাল বুদ্ধি আছে আমাৰ টকাটো যেতিয়া আহিব এক সপ্তাহ আগতে মই আপোনালোকক কৈ দিম যে অমুক তাৰিখে টকাটো সোমাব 7 দিন আগত গম পাব 7 দিন আৰু ঘৰত গিৰিয়েকৰ লগত কাজিয়া নকৰিব আৰু হ'ব আৰু 7 দিন গিৰিয়েকসকলক গৰম ভাত খুৱাব ঠাণ্ডা ভাত নোখুৱাব আচ্ছা এতিয়া মই এই কথাটো কিয় কৈছো যদিও ধেমালিত কৈছো তাৰ এটা কাৰণ আছে আমি টকা পালেই কাবাৰ ধাৰ আছে কিবা আছে টকাটো আমি খৰচ কৰি দিওঁ মহিলাই কম খৰচ কৰে এই টকাটো আমি বোলে মোৰ গিৰিয়েকৰ দোকান এখন আছে তাতে মই দিলো ব্যৱসায়টো ভাল কৰিলো বোলে আমি 10 জনী মহিলা লগ লাগি এটা কমিটি পাতিলো আৰু টকাটো আমি ভাল কৰি ব্যৱহাৰ কৰিলো ছাগলী গৰু মৌমাখি যিকোনো এটা আমি কাম হাতত ললো যোনে যি পাৰে একো যদি কৰিব নোৱাৰো ঘৰত যদি আমি 50 ডাল চেগুনৰ গছু যদি ৰুলো বা 50 ডাল যদি আগৰ গছৰ পুলিও ৰুলো আমাৰ কাম হৈ যাব তেতিয়া আপোনালোকক আমি পিছৰ ইনষ্টলমেন্ট হিচাপে আৰু 25,000 টকা আপোনালোকৰ আমি বেংক একাউণ্টত দিম তাৰ মানে 10,000 টকাটো লাখপতি বাইদেউৰ আৰম্ভণি ইয়াতে পিছত আপোনালোকে আৰু 25,000 টকা পাব আৰু পিছতো মই কিবা কিবি উলিয়াই থাকিম বুজি পালে তাৰ মানে আমি বাইদেউসকলক লাখপতি বনাইহে এৰিম এইটো হৈছে মূল কথা হ'ব এতিয়া আমাৰ লৰাবিলাকে মোক মাজে মাজে এটা কথা খুধে এইটোৱেটো ক'ব খুজিছো শুন এতিয়া লৰাবিলাকে মোক এটা কথা খুধে যে মামা ছোৱালীক আপুনি পঢ়ালে আৰু বাইদেউসকলকো পইচা দিলে আমাৰ কাৰণে কি আছে হয়নে মূল কথাটো হ'ল যে লৰা আৰু ছোৱালী আমাৰ মূল লক্ষ্যটো হ'ব লাগে যে এতিয়া আমি পঢ়া শুনাত জোৰ দিব লাগে
এই যে 1 লাখ চাকৰি ওলালে 50,000 চাকৰি ওলালে জাগিৰোডত চাকৰি ওলাব কোনে কৰিম আমি যদি চাকৰি নকৰো পশ্চিমবংগৰ পৰা মানুহ আহিব বিহাৰৰ পৰা মানুহ আহিব সেই কাৰণে প্ৰথম গুৰুত্ব হ'ল যে চাকৰি আৰু শিক্ষা কিন্তু সকলোৱেতো চাকৰি নাপায় কিছুমানেতো নাপাব ইমানটো চাকৰিও নাই সেই কাৰণে আমি এটা আঁচনি ওলাইছো আত্মনিৰ্ভৰ অসম তাত লৰাইও আবেদন কৰিব পাৰে ছোৱালীও আবেদন কৰিব পাৰে এই আঁচনিটোত চাকৰি নোপোৱা লৰা ছোৱালীক আমি ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ চৰকাৰে টকা দিব 2 লাখকৈ চৰকাৰে টকা দিব কিন্তু ইয়াৰে 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে এই লোনখিনি লৈ আমি যদি ভাল ব্যৱসায় কৰো পিছত ষ্টেট বেংকে আপোনালোকক মুদ্ৰা লোন পৰ্যন্ত দি দিব আপোনালোকে অলপ চিন্তা কৰক মই কি কলো কংগ্ৰেছে কৈছিলে ধুতি লুঙি খুটা আঠুৱা কম্বল মই কি কৈছো অৰুণোদয় মই কি কৈছো 1.5 লাখ চাকৰি মই কি কৈছো যে লৰা ছোৱালীৰ বিনামূলীয়া এডমিশন মই কি কৈছো যে ছোৱালীৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব মই কি কৈছো যে আমাৰ যিয়ে চাকৰি নাপাব তাৰ কাৰণেও আমি ব্যৱস্থা কৰিম মোদীজীয়ে কি কৈছে যে আমাৰ ৰেশন কাৰ্ডত আমি চাউল বিনামূলীয়া দিম উজ্জ্বলা গেছ দিম আৰু আমি বেমাৰ আজাৰ হলে আমাৰ যাতে কতো কষ্ট নহয় আমি 5 লাখ টকাৰ এটা কাৰ্ড দিম যে ট্ৰিটমেন্ট আমি বিনামূলীয়াকৈ কৰিব পাৰো ইয়াতে আমাৰ বহুত আই মাতি আহিছে মই এটা কথা ক'ব খুজো যেটো আমি বুজি পাম যে মোদীজীয়ে আমাৰ কাৰণে কিমান চিন্তা কৰে মহিলাসকলৰ যেতিয়া ক্যান্সাৰ বেমাৰ হয় 2 ধৰণৰ বেমাৰ হয় এটাক ব্ৰেষ্ট ক্যান্সাৰ বুলি কয় এটাক সাৰ্ভাইকেল ক্যান্সাৰ বুলি কয় সাৰ্ভাইকেল ক্যান্সাৰ মানে প্ৰজনন অংগত হোৱা ক্যান্সাৰ আৰু মহিলাৰ 40% ক্যান্সাৰ প্ৰজনন অংগত হয় এইবাৰ মোদীজীয়ে কি কৈছে যে আমি ভাৰতৰ মহিলাসকলক এনেকুৱা এটা ভ্যাকচিন দিম যাৰ পৰা কোনো কাৰণে আৰু সাৰ্ভাইকেল ক্যান্সাৰ হ'ব নোৱাৰে আপোনালোকে চিন্তা কৰক যে মোদীজীয়ে নাৰী শক্তিৰ কাৰণে কিমান চিন্তা কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ অসমখনক আমি যাতে আগুৱাই লৈ যাব পাৰো অসমখনক যাতে আমি ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব পাৰো দিছপুৰ সমষ্টিটোক আমি যাতে আগুৱাই লৈ যাব পাৰো তাৰ বাবে আমি বিজেপি দলত ভোট দিব লাগিব 2026 চনত আপোনালোকে জানে যে ইমান দিন অতুল দাই আমাৰ কাৰণে বহুত কষ্ট কৰিলে 2026 চনত আমাৰ দিছপুৰ সমষ্টি এতিয়া 2টা সমষ্টি হ'ব সিটিখনি বেলেগ গাঁওখনি বেলেগ আগতে গুৱাহাটীত আমাৰ 4টা এমএলএ আছিল এতিয়া আমি 5টা এমএলএ বনাবৰ কাৰণে সুযোগ পাম আৰু আমি গুৱাহাটী লোকসভা সমষ্টিত আগৰ দৰে আমি ভোট দিম শ্ৰদ্ধাৰ ৰাইজ আমি বিজেপিক জিকাব লাগিব মোদীজীক জিকাব লাগিব